ধুনীয়া লাগি আছে বৰ্তমান গা ধুব ইচ্ছা গৈ আছে কিন্তু গা নুধো তো হে দোস্তো ওয়েলকাম মাই ইউটিউব চেনেল সো মই আছোঁ আজি বৰ্তমান উৰিষ্যা গতিকে উৰিষ্যাত আছোঁ মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ গতিকে ইয়াতে সাগৰ আছে সাগৰৰ ওপৰত যাম এতিয়া বৰ্তমান মই যিখিনি বাৰু আপোনালোকক ভিডিঅ' এটা দেখুৱাইছোঁ যদি ভিডিঅ'টা ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক লেটছ গো গোটেই সাগৰৰ পাৰত বালাৰ ওপৰেদি গৈ আছোঁ চ' গাইজ ফাইনেলি সাগৰৰ পাৰ আহি পালোঁ এই বৰ্তমান দেখিছে আপোনালোকে মই ওচৰত গৈ কিনে দেখুৱাই আছোঁ যিখিনি পাৰোঁ চ' চাই থাকক জগন্নাথ মন্দির না একটু আগে যান মানে কি অনেক দূর আছে ওখান থেকে আপনি গাড়ি পাওয়া যাবে তো গাড়িতে চলে যাবেন দেখিছে আপোনালোকে গাঁও ধুই আছে সাগৰৰ পৰা অলপ দূৰলৈকে গৈছে পোস্ট দি আছে বৰ্তমান পোষ্টত কেমেৰামেন ইয়াতে আপোনালোকে যদি আহে আৰু ইচ্ছাত মানে কি গোটেইখিনি বস্তু পাবই মানে ফটো উঠিলে মানে কি 1 কপিত 20 টকা কৰি ফটো ল'ব এটা ফটোগ্ৰাফী আছে আপোনালোকে পোষ্ট কৰিব পাৰে ইয়াতে ফটো উঠি আছে গোটেইখিনি সুবিধা আছে এয়া ওপৰত আপোনালোকক দেখুৱাই দিছোঁ এইবিলাক সকলো গাঁও ধুই আছে এতিয়া মানুহ কম অকণমান আহিব অকণমান দেৰিকৈ ইয়াতে বৰ্তমান পোষ্ট দি আছে দেখিছে আপোনালোকে ফটো মাৰিছে ইয়াতে মানে ফটো উঠিলে এক্সট্ৰা পইচা লাগে উঠিলে মানে কি কিবা 300 মিটাৰ খোজ কাঢ়িলে 100 টকা লয় উঠত ইয়াতে এনেকৈ উঠৰ ওপৰত উঠাই কিনে লৈ যাব আপোনালোকক চাওক না গাইছ হয়
নকৰে যে অকস্মাত কোনোবাৰ কিবা হৈ যায় আৰু বাছৰ কাৰণে ইয়াতে চেফটি গাৰ্ড আছে এইবিলাক আৰু বহুত আছে জাগাই জাগাই এনেকৈ য়েল্ল' কাৰ্ডত যিমান যি পিন্ধা দেখিছে আপোনালোকে গোটেইবিলাক সাগৰৰ কাৰণে হয় জাগাই জাগাই আছে আৰু ধৰ ইহঁতে সাঁতুৰিব জানে আৰু তালৈকে যাব ব'ট চট লৈ যাব আৰু যাই কিনে বচাই লৈ আহিব চ' গাইজ এইবিলাক চেয়াৰত যদি বহে এনেকৈ এনজয় কৰিব খোজে 1 ঘণ্টাত 50 টকা ভাই 1 घंटे में 50 रुपया मतलब मालिश वगैरह आता है इधर उस साइडे এনেকৈ ধুনীয়াকৈ মালিচ চালিচ ল'ব পাৰে আৰু ধুনীয়াকৈ আৰু এনজয় কৰক বহুত ধুনীয়া চ' আমি আৰু বেছি দেৰি নকৰোঁ যাওঁ গাও ধোৱাৰ ইচ্ছা আছিল কিন্তু গাও নুধো নেক্সট উইক যদি আহোঁ তো গাও ধুম চ' গাইজ মানে মোৰ চেল্ফি কেমেৰাটোত অকণমান ধূলা সোমাইছে ফল্ডাৰটো ফাটিছে তাৰ কাৰণে মই চেল্ফি ভিডিঅ' ল'ব পৰা নাই গতিকে মানে কি এনেকৈ আৰু বেক কেমেৰাৰে কাম চলাই আছোঁ আৰু ফ্ৰেণ্ড এজনক কেমেৰা ধৰিবলৈ কৈছিলোঁ গতিকে আপোনালোকে দেখিছে চাগে বৰ্তমান ঘলা ঘলা অকণমান দেখিছে মানে কি ইমান এটা ক্লিয়াৰলি দেখা নাযায় আৰু ত' সেইটো কাৰণে মই বেক কেমেৰা ইউজ কৰি আছোঁ বেছি চেল্ফি কেমেৰা ইউজ কৰা নাই গতিকে আপোনালোকক এইটো কথা জনোৱাৰ কাৰণে মানে কি মই কি চেল্ফি কেমেৰাটো দি আপোনালোকক ভিডিঅ' বনাই কেনে ক'লোঁ চ' গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এনেকৈ মৰম দি থাকক মই এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ' আহি আছে মই য'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ ভাল ভাল ভিডিঅ' দেখুৱাম আপোনালোকক চ' বাই বাই